এটা কোম্পানীত এজন বছ আছিল, তাৰ আণ্ডাৰত এজন মেনেজাৰ আছিল আৰু মেনেজাৰৰ আণ্ডাৰত বহুতো কৰ্মচাৰীয়ে কাম কৰিছিল। এদিন এটা সামান্য কথাত বছজনে মেনেজাৰটোক বহুত বেছিকৈ গালি পাৰিলে। মেনেজাৰৰো খং উঠিল, কিন্তু সি একো কৰিব নোৱাৰিলে, কাৰণ নিজৰ খংটো বছক কেনেকৈ দেখাব। তাৰ পৰা আঁতৰি আহি সি নিজৰ সমস্ত খং কৰ্মচাৰী এজনৰ ওপৰত ওলালে। সৰু এটা কাৰণত তাক বহুত গালি পাৰিলে। এইবাৰ কৰ্মচাৰীয়ে নিজৰ খং কাৰ ওপৰত দেখাব, কাৰণ তাৰো ভীষণ খং উঠিল। কৰ্মচাৰীজন যোৱাৰ সময়ত তাৰ সমস্ত খং দাৰোৱানৰ ওপৰত তুলি গ'ল। এইবাৰ দাৰোৱানৰ পাল। সি কি কৰিব, কাৰণ সকলো তাৰ ওপৰত, তাৰ তলত কোনোৱে নাই। সি তাৰ খং কাৰ ওপৰত তুলিব। তাৰ পাছত ঘৰত গৈ সি বিনা কাৰণতে তাৰ ঘৈণীয়েকক গালি গালাজ পাৰিলে। তাইৰ লগত কাজিয়াত লিপ্ত হ'ল। ঘৈণীয়েকে কাক খং দেখাব, কাৰণ তাইতো স্বামীকে একো ক'ব নোৱাৰে। অলপ পাছত গৈ তাই নিজৰ ল'ৰাটোক ভালকৈ পিটন দিলে। গোটেই দিনটো দৌৰি ফুৰ, পঢ়া শুনাত অলপো মন নাই। এতিয়া পোৱালিটোৱে কি কৰিব, সিটো আৰু নিজৰ মাৰ ওপৰত একো ক'ব নোৱাৰে, নহ'লে যে আকৌ পিটন পাই যাব। পোৱালিটো খঙত ৰাস্তাৰ ফালে গৈ শিলগুটি এটা লৈ কুকুৰ এটাৰ ফালে দলিয়ালে। কুকুৰে আঘাত পাই বিষত তাৰ পৰা দৌৰি পলালে আৰু অলপ দূৰত গৈ মানুহ এজনক কামুৰিলে। এতিয়া মানুহজন কোন আছিল? মানুহজন অন্য কোনো নহয়, সেই কোম্পানীৰ বছজন আছিল, যিয়ে তাৰ মেনেজাৰক সৰু এটা কথাত বেয়াকৈ গালি পাৰিছিল। এইবাৰ বছজনে ভাবিলে, বিনা কাৰণ কুকুৰটোৱে কিয় কামুৰিলে? সিটো কুকুৰটোৰ ওচৰত যোৱাও নাই আৰু একো কৰাও নাই। সি ধৰিবই পৰা নাই যে প্ৰথম বীজটো সিয়ে ৰুইছিল। কৰ্মৰ ফল কেতিয়াও পিছ নেৰে। জানি বা নাজানি আমি বহুতো লোকক আঘাত দিওঁ। বহুতো মানুহ আমাৰ ওপৰত বিৰক্ত হৈ যায়। সামান্য কথা এটা নিজতকৈ সৰু বা কমজোৰ মানুহক আমি বহুত কথা শুনাই দিওঁ, কিন্তু ঈশ্বৰে চব চাই থাকে আৰু ইয়াৰ ফল আমি ভোগ কৰিব লগা হয় অন্য কিছুমান কামত। তেতিয়া আমি ভাবোঁ বিনা কাৰণতে আঘাত পালোঁ। সেয়ে আমি যেতিয়া বিনা কাৰণত আঘাত বা বেয়া কিবা ফল পাওঁ, তেতিয়া ভয় খাব নালাগে। তেতিয়া ভগৱানক ধন্যবাদ দিব লাগে, কাৰণ ঈশ্বৰে তোমাৰ ভুলৰ শাস্তি এতিয়াই দি দিছে আৰু ইমান সৰুকৈ দি দিছে। জীৱনৰ কোনো ঘটনাত ভয় খাই নাযাবা, কাৰণ ঈশ্বৰে যি কৰে তোমাৰ ভালৰ কাৰণে কৰে। আৰু কাৰোবাক কিবা অন্যায় কৰাৰ আগতে আৰু এবাৰ ভাবি ল'বা, কাৰণ প্ৰত্যেকটো কৰ্মৰ ফল আমি ইয়াতেই ভোগ কৰিব লগা হয়।